ওলাইছো আমি এতিয়া ফুৰিবলৈ ভাবিছো এফালে যাওঁ যদিও বতৰটো ডাৱৰীয়া এনেকৈ সদায়তো ঘৰত সোমাই থাকিলে নহ'ব ফুৰাৰ মজাবোৰ ল'বলৈ ওলাইছো এতিয়া ফুৰিবলৈ এফালে যাওঁ মানে কি আৰু সদায়তো আৰু ডাৱৰীয়া বুলি ঘৰত সোমাই থাকিলেও নহ'ব বতৰ ডাৱৰীয়া তথাপি এতিয়া মই ওলাইছো এফালে যাবলৈ ওলাইছো মানে বুঢ়ীদিহিঙৰ পাৰৰ এটা মথাউৰি আছে খুব ধুনীয়া সেই ঠাইলৈকে এতিয়া আমি ওলাইছো মোৰ লগত যাব দুগৰাকী ভণ্টি দুইগৰাকী ভণ্টিয়ে নতুনকৈ ইউটিউবত ভুমুকি মাৰিছে আৰু সেই দুগৰাকী ভণ্টিৰ সৈতে আজি যাম ভাবিছো জমি উঠিব আমাৰ যাত্ৰাটো এতিয়া তেতিয়াহ'লে গৈ থাকো সেই মথাউৰি পাৰলৈ আৰু তাৰ পৰা আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আমি কেনে মজাৰ মাজত এয়া চাওক মই এতিয়া উপস্থিত আছো হাইমে বিলৰ পাৰত আপোনালোককো ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি যিহেতু ইয়ালৈ আহিছোঁৱে আপোনালোকক দেখুৱাই থাকিম এইফালৰ পৰা এই ৰাস্তাটোৰে আমি আহিলোঁ এইফালে যাম সন্মুখলৈ আৰু বুঢ়ীদিহিঙৰ পাৰত গৈ আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰিম নমস্কাৰ স্বাগতম জনাইছোঁ মই হিতালী হিয়ামলৈ সহায় অবিহনে মই মোৰ চেনেলটোৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো সম্ভৱ নহ'ব গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাব আৰু আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াব এয়া দেখুৱাই আছোঁ আপোনালোকক চাব ভিডিঅ'টি তেতিয়াহ'লে আগবাঢ়ি ভিডিঅ'টোৰ মাজত পাবলৈ হৈছে অলপ দূৰ বাকী আছে মথাউৰিৰ পৰা আগৰ ঠাইডোখৰ এইডোখৰ ইমান ধুনীয়া লোকেশ্যন এইটো খুব ধুনীয়া লাগিছে ঠাইডোখৰ সৌন্দৰ্য আপোনালোককো উপভোগ কৰিবলৈ সুবিধা দিছোঁ এয়া চাই লওক খুব ধুনীয়া এইফালে এইটোত পিকনিক খাবৰ কাৰণে খুব ধুনীয়া ঠাই ইয়ালৈ মানুহ আহে জানুৱাৰী মাহত ডিচেম্বৰ জানুৱাৰী মাহত ইয়ালৈ মানুহ আহে পিকনিক খাবলৈ এতিয়া অৱশ্যে বাৰিষা বতৰ বৰ ভাল নহয় ৰাস্তা ঘাট তথাপি আমি আহিছোঁ আপোনালোককো দেখুৱাই আছোঁ তেতিয়াহ'লে এগৰাকীও আহিছে এইগৰাকীয়ে অলপ ডিষ্টাৰ্ব কৰিছে দেই ভিডিঅ' ৰেকৰ্ডিং কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈছে এইগৰাকী হৈ আছে বোকা ফালি মই য'লৈকে যাওঁ তালৈকে যায় তাইক কৈছিলোঁ আহিব নালাগে মই যাওঁ অলপ ফুৰি আহোঁ ধুনীয়া ঠাইখন চাই আহোঁ কিন্তু তাই নেমানিলে এয়া বোকা ফালি গুচি আহিছে এইজনী এফালে বৰষুণো পৰিছে এতিয়া পাৰিম নে নোৱাৰিম ক'ব পৰা নাই আমি পলাব লাগিব নেকি এতিয়া মজা আহিলোঁ যে সাৰ্থক হ'ল বুলি ভাবিছোঁ দেই অহাটো খুব ধুনীয়া লাগিছে ঠাইখন এই ধোঁৱাখিনি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয়তো মনিব পাৰিছে আৰু এইখিনি হৈছে লেপেট কটা গেছ ক্ৰেকাৰৰ এইখিনি ধোঁৱাখিনি ইয়াৰ পৰা যথেষ্ট ওচৰ হয় এইটো ধোঁৱাখিনিলৈকে আমি চাব পাৰিছোঁ মনিব পাৰিছোঁ এয়া নদীৰ পাৰৰ এইফালে সিটো মূৰত নদীৰ বিপৰীত দিশত এয়া চাওক এইখিনি ধোঁৱাখিনি ক'লা ধোঁৱা দেখুৱাই আছোঁ খুব ধুনীয়া লাগিছে পৰিৱেশটো ভাল লাগিছে আজি আহি যথেষ্ট বতৰ ডাৱৰীয়া কিন্তু এতিয়া অলপ বতৰটো ফৰকাল হৈছে এইখন হৈছে বুঢ়ীদিহিং নদীখন আপোনালোকক দেখুৱাই আছোঁ এতিয়া বাৰিষাৰ বতৰ গতিকে পানীৰে ভৰ্তি হৈ আছে নদী এয়া দেখিছে এইখন হৈছে বিল হাইমি বিল এয়া ফুটাহোলাই হয় ফুটাহোলাৰ এতিয়া আমি য'ত আছোঁ এইটো হৈছে মথাউৰিটো এইটো দেখুৱাই দিছোঁ সম্পূৰ্ণকৈ এইফালে আছে এইখন বিলখন আৰু এইফালে আছে এইখন বুঢ়ীদিহিং নদীখন মানে ঠাইখন খুব ধুনীয়া সৌন্দৰ্য আছে ইয়াতে আৰু এই পিছফালে যে দেখিছে সেই ভাইটি দুটা সেই কলা স্পৰ্টিং পিন্ধি থকা ভাইটিটোৰ ঘৰ ইয়াতে আপোনালোকে ইয়ালৈ আহিলে তাক লগ পাব ইয়ে আপোনালোকক গাইড কৰিব দেখুৱাই দিব ঠাইবোৰ ধুনীয়াকৈ এইফালে এইখন এয়া এইবাৰ মোৰ সৈতে আপোনালোকক দেখুৱাই আছোঁ পৰিৱেশটো এতিয়া যদিহে আপোনালোকে আজি প্ৰথম চাইছে মোৰ চেনেলটো তেতিয়াহ'লে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব হিতালী হিয়ামো আৰু যদি আগৰ পৰাই চাই আছে তেতিয়াও কৈছোঁ যে ভিডিঅ'টি চাব অকল যদি চাইছে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব এয়া খুব ধুনীয়া এখন ঠাই কিন্তু আপোনালোকে এতিয়া বাৰিষাৰ দিনত যদিও ধুনীয়া ঠাই আহিব নালাগে ময়ে কৈছোঁ আপোনালোকক এনে চাবলৈ আহোঁ বুলি ক'লে যদিও আহিব পাৰিব ৰাস্তা এতিয়া বৰ ভাল নহয় বাট পথবোৰ বোকাময় হৈ উঠিছে যদিও বাটত শিলগুটি আছে এইডোখৰ অৱস্থাটোতো ভাল নহয় এয়া চাওক এয়া আপোনালোকে এটা কাম কৰিব নৱেম্বৰ ডিচেম্বৰ অক্টোবৰৰ পিছত আপোনালোকে ঠাইখনলৈ আহিব পাৰিব খুব ধুনীয়া এখন ঠাই ভাল লাগিছে আপোনালোকক দেখুৱাই আছোঁ আৰু আজি আমি কিন্তু এতিয়া ভৰ বাৰিষা এতিয়া কিন্তু ভৰ বাৰিষা তথাপি আমি ইয়ালৈ গুচি আহিছোঁ এয়া মোৰ চেনেলটোৰ বাবে
এটা ভিডিঅ' প্ৰস্তুত কৰোঁ বুলি ভাবিছোঁ আৰু ভিডিঅ' প্ৰস্তুতৰ বাবে মই ইয়ালৈ গুচি আহিছোঁ আৰু ভাবিছোঁ যে মই যিহেতু ভিডিঅ'টো প্ৰস্তুত কৰিমেই গতিকে আপোনালোককো ইয়াৰ দৃশ্যবোৰ এয়া দেখুৱাই আছোঁ এয়া এই পিছফালে এয়া নদীখন এইখন বুঢ়ীদিহিং নদীখন ভৰ বাৰিষাৰ নদী পানীৰে ওফন্দি ফুৰিবলৈ আহিছোঁ লগত লৈ আহিছে এইটো ফ্লাক্স পানীৰ ফ্লাক্স ছোৱালীজনীৰ কাৰণে এইটো লাগে য'তে গ'লেও এইটো লৈ ফুৰোঁ আৰু এইটো নিজৰ আৰু এইটো কেমেৰাৰ বেগ এতিয়া আমি ভাবিছোঁ অকণমান ইয়াতে ফুৰোঁ তেলপানী বনগাঁও ন তেলপানী এইফালে এইটো দিশতে আছে এইফালে গৈ থাকিলে আপুনি মথাৰি এইফালে তেলপানী আছে কিন্তু আমি এতিয়া তালৈ ৰিজাৰ্ভখনলৈ নাযাওঁ অন্য এদিন আহিম আপোনালোকক দেখুৱাম আজি আমি সেইফালে নাযাওঁ এতিয়া এইটো ইয়াৰ দৃশ্যাংশবোৰকে আপোনালোকক দেখুৱালোঁ ইয়াৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰক কেনে পাইছে জনাব কমেণ্টৰ জৰিয়তে জনাব যদি ভাল পায় আকৌ আহিম তেতিয়া আপোনালোকক তেলপানী ৰিজাৰ্ভখন দেখুৱাবলৈ চেষ্টা কৰিম এই ওচৰত আমাৰ সৰু ইউটিউবাৰ গৰাকী গৈ আছে মাছ ধৰা চাবলৈ নদীৰ পাৰে পাৰে এইগৰাকী সেয়া মোৰ তুমি কৈছা তাইক খুৱাই থাকিব পানীত পাৰ হৈছে এতিয়া জেঠ মাহ হ'লেও এতিয়া বৰ বাৰিষাৰ পানী নদী ভৰ্তি হৈ আছে এতিয়া আমি যাম ঘৰলৈ আৰু তাতে মাছ ধৰি আছে যথেষ্ট মানুহ গোট খাই আছে আহকচোন যাওঁ তালৈকে কেনেকৈ মাছ ধৰিছে কি কৰিছে চাই আহোঁ এবাৰ ভাগৰ লাগিলে সেই তেতিয়াহ'লে বেবেজনী এই বেবেজনীৰ লগতে গৈ থকা ঘৰলৈ এই বেবেজনীৰ লগত ঘৰলৈ যোৱাগৈ যোৱা বেবেকেইজনীও ভাগৰি গৈছে ঘৰলৈ গৈছে আৰু ইহঁতৰ লগতে তুমিও যোৱা বাই বাই প্ৰিয়া ভ্লগছ আৰু তেখেতৰ নিজৰ হয় ইউটিউবত নতুনকৈ ভুমুকি মাৰিছে আপোনালোকে চেনেলটো চাব লগতে ছাবস্ক্ৰাইব আহিলোঁ সূতাহোলা ফুলামপুৰৰ পথেৰে আহি এয়া বুঢ়ীদিহিঙৰ পাৰলৈ এয়া নদীৰ পাৰৰ এয়া চাওক মথাউৰিত আমি আছোঁ উপস্থিত আছোঁ আৰু থাকিলোঁ ইয়াতে যথেষ্ট সময় আমি ফূৰ্তি কৰিলোঁ তো আপোনালোককো ইয়াৰ পৰা পৰিৱেশটো দেখুৱাই থাকিলোঁ নদীৰ পাৰৰ পৰা এতিয়া ভাবিছোঁ ভিডিঅ'টি সামৰিব লাগিব যাওঁ ঘৰলৈ ভাগৰো লাগিছে আৰু এই আমাৰ কণমানিজনীয়ে যাওঁ কৰি আছে আমনি পাইছে গতিকে এতিয়া ভাবিছোঁ ভিডিঅ'টি ইমানতে সামৰি দিওঁ বাই বাই পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ জৰিয়তে আন এদিন চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ আৰু কৈছোঁৱেই ছাবস্ক্ৰাইব কৰিব যদিহে ছাবস্ক্ৰাইব কৰা নাই লগতে লাইক এটা কৰি দিব কমেণ্ট এটা দিব ইমান কষ্ট কৰি আহিছোঁ আপোনালোকক আমোদ দিবৰ বাবে ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ ইমান দূৰলৈ গুচি আহিছোঁ এই কণমানিজনী লৈ ভৰ বাৰিষাৰ দিনত নদীৰ পাৰলৈ কেৱল মাত্ৰ আপোনালোকক মনোৰঞ্জন দিয়াৰ বাবে গতিকে দেখুৱালোঁ পৰিৱেশটো ভাবিছোঁ সামৰিবই লাগিব
এতিয়া আমি ভিডিঅ'টি তেতিয়াহ'লে ইমানতে সামৰি দিওঁ। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ।